আজি মই ঘৰৰ খেতিৰ পৰাই মানে ভাতকেৰেলা চিঙাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টি। এয়া ঘৰৰে খেতি, মানে ঘৰৰ খেতি এইবিলাক নিজে বুটলাৰ এটা মজাই বেলেগ আৰু ভাতকেৰেলা, জিকা, তাৰপিছত এইখিনি ঘৰতে কৰিছে আৰু আইতাই। আৰু গধূলি সময়ত এয়া মই ওলাই গ'লোঁ, তাতে চাওমিন আৰু কফি খালোঁ। আহি পেলাই মই কাটানিকো অকণমান বনালোঁ। এতিয়া মই কেইটামান বস্তু দেখাব ওলাইছোঁ, মানে ষ্টুডেণ্টবিলাকে ৰিকুৱেষ্ট কৰি আছিলে যে আমি ভিডিঅ'ত দেখাব লাগে। তেওঁলোকে মোক কিছুমান হাতেৰে বনাই দিছিলে, কিছুমান বস্তু মৰম লগা। মই দেখুৱাই দিছোঁ। ফাৰ্ষ্ট দিছে এইটো মোক এটা বেগ বনাই, মানে কাগজেৰে মানে ধুনীয়াকৈ বনাই দিছে। ইমান মৰম লাগিছে, তেওঁলোকে যে দিছে এইখিনি কষ্ট কৰি নিজ হাতেৰে বনাই ধুনীয়াকৈ লিখিও দিছে মাই ফেভৰেট টিচাৰ। আৰু এইখন এখন কিতাপ, এটা মানে গোলাপ এনেকৈ ধুনীয়াকৈ বনাই দিছে। এইটো এক্সট্ৰাকৈ দিছিলে, মই ইয়াতে আঠা লগাই লৈছোঁ বাৰু। দিছে ইয়াতে কিবা কিবি লিখি দিছে আৰু ফুল চুল বনাই এনেকৈ দিছে। আৱাৰ লাভলি টিচাৰ পিংকি আচাৰ্য। আৰু দিছে এটা এইটো লাভ এটা বনাই দিছিলে আঠা লগাই, মানে ছাৰপ্ৰাইজ টাইপ কিবা দিছিলে, কিন্তু মানে আঠাটো এৰি গ'ল আৰু কাগজৰ পিছত। আৰুতো দিয়ে থাকে বাৰু, আমলখি, হজমোলা, চকলেট, তেনেকুৱাকৈ যি পায় তেওঁলোকৰ লগত থাকে। মোক ইমানখিনি মৰম দিছে, বহুত বহুত ধন্যবাদ। আৰু ময়ো তোমালোকক বহুতখিনি ভাল পাওঁ, মোক যিমানখিনি তেওঁলোকে মৰম দিছে। আৰু এইটো এটা গোলাপ তেওঁলোকে নিজে বনাইছে, ইমান ধুনীয়া ৰিয়েল যেন লাগিছে। আই থিংক এইটো চাগে কিবা কাপোৰৰ বনাইছে, এইটো কাপোৰ যেনে লাগিছে আৰু কিবা কিবি বনাব এনেকৈ পাই ন, মোৰ ইমান আইডিয়া নাই বাৰু, বাট ইমান ধুনীয়া লাগিছে। তো বহুত থেংক ইউ, ইমান ধুনীয়াকৈ মোক বনাই দিছা, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো ৰিকুৱেষ্ট কৰি আছিলে যে ভিডিঅ'টো বনাব লাগে, তো বহুত বহুত ধন্যবাদ। আজি ভিডিঅ'টো সামৰিছোঁ, লাভ ইউ।